নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোকে প্ৰথমতে মোৰ ইউটিউব চেনেল JNJLOY ষ্টাডি চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজি মই অন্য এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো অতি প্ৰয়োজনীয় ভিডিঅ', গণিতৰ যুগ্ম আৰু অযুগ্ম সংখ্যাৰ ওপৰত। ভিডিঅ'টো যেন সকলোৱে চাই। এই ভিডিঅ'টো প্ৰায় দ্বিতীয়মান শ্ৰেণীৰ পৰা আপ টু গোটেই জীৱনৰ কাৰণে লাগে বুলি ক'ব পাৰি। আৰু এই ভিডিঅ'টো পৰীক্ষাৰ উপৰিও চৰকাৰী বেচৰকাৰী যিবিলাক পৰীক্ষা হয় সেইবিলাক পৰীক্ষাতো এই ভিডিঅ'টো প্ৰায় আহে। এই ভিডিঅ'টো যিবিলাকে চাই আছে মোৰ চেনেলটো, তেখেতসকলে বা তেওঁলোকে যেন মোৰ চেনেলটো দিয়া ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাই আৰু চাই কিনে লাইক কমেণ্ট কৰে আৰু শ্বেয়াৰ কৰে বন্ধুবৰ্গৰ মাজত। মই ভিডিঅ'বোৰ বহুত কষ্ট কৰি বনাওঁ, গতিকে ভিডিঅ'বোৰ যেন মোৰ লাইক কমেণ্ট দি উৎসাহ যোগায়। লগতে মই একো বিচৰা নাই ছাত্ৰ ছাত্ৰীৰ পৰা, মাত্ৰ লাইক কমেণ্ট শ্বেয়াৰ বিচাৰিছোঁ আৰু ছাবস্ক্ৰাইব কৰি যিবিলাকে নতুনকৈ আছে তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰি লয়, যাতে মই দিয়া ভিডিঅ'বোৰ যেন পোনে পোনে পায়। আৰু মই ভিডিঅ'বোৰ এনেকুৱাকৈ বনাবলৈ চেষ্টা কৰিছোঁ যেন ঘৰুৱা শিক্ষক নোলোৱাকৈ বিদ্যালয়ত যেনেকৈ শিক্ষকসকলে পাঠ কৰায় বা শিক্ষকসকলে শিকায় তেনেদৰে একদম সহজ সৰলভাৱে শিকাবলৈ মই চেষ্টা কৰিছোঁ। আজি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম সেইটো যুগ্ম সংখ্যা, 29টা জদস্যৰে যু গয় মগ্মৰ যুগ্ম সংখ্যা কি বা কাক বোলে? যুগ্ম সংখ্যা কাক বোলে? যুগ্ম সংখ্যা কাক বোলে? এই ভিডিঅ'টোৰ অন্য এটা ধৰণে প্ৰশ্ন আহে, জোৰ 29টা জোৰকাৰে জোৰ সংখ্যা কি? জোৰ সংখ্যা কি? জোৰ সংখ্যা কি? এইটো যে ল'ৰা ছোৱালী যেন পাজল নালাগে তাৰ পৰা দুটা মই কৈছোঁ যে যুগ্ম বা জোৰ একে সংখ্যা, দুটাত মানে প্ৰশ্নটো বেলেগ বেলেগ হ'ব পাৰে। আৰু 100ৰ পৰা 100ৰ ভিতৰত থকা আমি যুগ্ম সংখ্যাবোৰো আমি শিকিম। গতিকে প্ৰথম আমি শিকোঁ যুগ্ম সংখ্যা বা জোৰ সংখ্যা কাক বোলে। এইটো উত্তৰ, যিবোৰ সংখ্যাৰ দুইৰে সম্পূৰ্ণ হৰণ যায় সেই সংখ্যা পৰক যুগ্ম সংখ্যা বোলে। যুগ্ম সংখ্যা বা জোৰ সংখ্যা বোলে। জোৰ বা জোৰা বুলি কয়, জোৰ সংখ্যা বোলে। এইটো এটা ইয়াৰে সূত্ৰ। ইয়াৰে আৰু অন্য ধৰণে এটা
আছে যে জোড় সংখ্যা বা যুগ্ম সংখ্যা বোলে এইটো মই শিকাইছো যিবোৰ সংখ্যাক 2 সম্পূৰ্ণ হৰণ যায় বা বিভাজ্য হয় সেই সংখ্যাবোৰক যুগ্ম সংখ্যা বা জোড় সংখ্যা বোলে। এইটো শেষ। নেক্সট যিবোৰ সংখ্যাৰ এককৰ ঘৰত বা স্থানত 0, 2, 4, 6, 8 আদি সংখ্যা থাকে সেইবোৰ সংখ্যাক যুগ্ম বা জোড় সংখ্যা বলে। যুগ্ম বা জোড় সংখ্যা বলে। যিবোৰ সংখ্যাৰ এককৰ ঘৰত বা স্থানত 0, 2, 4, 6, 8 আদি সংখ্যা থাকে সেইবোৰ সংখ্যাক যুগ্ম বা জোড় সংখ্যা বলে। বিৰাট সহজ সৰলকে দিছো আৰু মনত ৰখাৰ বিৰাট সহজ হ'ব। লগতে মাজতে যেন মোৰ ভিডিঅ'টো কোনো এৰি থৈ নাযায়, সম্পূৰ্ণকৈ চাই যদি লাভ ল'ব বিচাৰে ভিডিঅ'টোৰ পৰা। গতিকে ল'ৰা ছোৱালীবিলাকক যেন অভিভাৱকবিলাকেও এই ভিডিঅ'টো সম্পূৰ্ণকৈ দেখায় বা বুজাই দিয়ে। এবার আসি একৰ পৰা এশৰ ভিতৰত এটাতো অলপ বেয়া হৈছে, ভিতৰত থকা যুগ্ম সংখ্যাবোৰ যুগ্ম সংখ্যা 2, 4, 6, 8, 10, 12, 14, 16, 18, 20, 22, 24, 26, 28, 30, 32, 34, 34, 38, 40, 42, 46, 46, 48, 50 মুঠ একৰ পৰা এশৰ ভিতৰত 100টা এশৰ ভিতৰত মুঠ 50টা যুগ্ম সংখ্যা আছে। ইয়াত 50টা নেক্সট 52, 54, 56, 58, 60, 62, 64, 66, 68, 70, 72, 74, 76, 78, 80, 82, 84, 86, 88, 90, 92, 94, 96, 98, 100 মুঠ 50টা আছে। মুঠ 50টা যুগ্ম সংখ্যা আছে। এইটো হৈছে যুগ্ম সংখ্যা। এবার অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যা অযুগ্ম সংখ্যা
কাক বলে বা ইয়াক অন্য হিচাপে বোলে বিজোড় সংখ্যা বিজোড় সংখ্যা বোলে পৰীক্ষাত এনেধৰণে যুগ্ম অযুগ্ম সংখ্যা কাক বোলে বা বিজোড় সংখ্যা কাক বোলে এই ধৰণৰ প্ৰশ্ন হয় কেতিয়াবা অযুগ্ম সংখ্যা বুলি আহে কেতিয়াবা বিজোড় সংখ্যা আৰু পৰীক্ষাত এনেকৈ আহে প্ৰশ্ন কিছুমান যে 10ৰ 1ৰ পৰা 10ৰ ভিতৰত থকা জোড় সংখ্যাবোৰ 1ৰ পৰা 20ৰ ভিতৰত থকা বিজোড় সংখ্যাবোৰ বা যুগ্ম সংখ্যাবোৰ বা অযুগ্ম সংখ্যাবোৰ এই ধৰণৰ প্ৰশ্নবিলাক আহে বা আহে যে 10ৰ পিছৰ যুগ্ম সংখ্যাটো কি বা 50ৰ পিছৰ যুগ্ম সংখ্যাটো কি বা 50ৰ আগৰ যুগ্ম সংখ্যাটো কি এই ধৰণৰ প্ৰশ্ন হয় এবাৰ হল যিবোৰ এটা উত্তর জীবর সংখ্যা দুইরে সম্পূর্ণ বিভাজ্য বা হরণ নাযায় সেইবোৰ সংখ্যা অযুগ্ম সংখ্যা বলে অযুগ্ম সংখ্যা বলে এটো হৈছে অযুগ্ম সংখ্যা যিবোৰ সংখ্যা দুইৰে সম্পূৰ্ণ বিভাজ্য বা হৰণ নাযায় সেইবোৰ সংখ্যা অযুগ্ম সংখ্যা বলে আন এটা সূত্ৰ হল যিবোৰ সংখ্যাৰ এককৰ স্থানত 1 3 5 7 9 আদি সংখ্যা থাকে তাকে বিজোড় বা অযুগ্ম সংখ্যা বিজোড় বা অযুগ্ম সংখ্যা বলে অযুগ্ম সংখ্যা বলে এটা জোড় মানে হচ্ছে জোড়া আর বিজোড় মানে হচ্ছে মানে আনজোড়া এটো হচ্ছে অযুগ্ম সংখ্যাৰ সূত্ৰ এটি ইয়াৰ পাছত আহিল অযুগ্ম সংখ্যা 1ৰ পৰা 1ৰ ভিতৰত থকা অযুগ্ম সংখ্যা 1ৰ পৰা 1ৰ ভিতৰত মুঠ 50টা অযুগ্ম সংখ্যা আছে ইয়াৰে অযুগ্ম সংখ্যা কেইটা মই লিখি দিছো অযুগ্ম সংখ্যা ইয়াৰ ভিতৰত প্ৰশ্ন আহে পৰীক্ষাত 1 3 5 7 9 11 13 15 17 18 19 21 23 25 পৰীক্ষাত এনেকুৱা প্ৰশ্ন কিছুমান যে 11ৰ পিছৰ অযুগ্ম সংখ্যাটো কি বা 11ৰ আগৰ অযুগ্ম সংখ্যাটো কি তাৰপাছত 27 29 31 33 35 37 39 41 42 45 47 51 এইটো হৈছে 51 বুলি হ'ম যে 50ৰ পিছৰ সংখ্যাটো কি সংখ্যা তেতিয়া আমি 51 এটা অযুগ্ম সংখ্যা 53 55 57 59 61 71 73 75 77 79 81
83, 85, 87, 90, 91, 93, 95, 97, 99 আটাইতকৈ একৰ পৰা এশৰ ভিতৰত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো হৈছে 99 আৰু সৰুটো হৈছে 1 আৰু একৰ পৰা এশৰ ভিতৰত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো হৈছে 100 আৰু সৰুটো হৈছে 2। এইখিনিয়ে আজিৰ ভিডিঅ'টোত। গতিকে সকলোৱে যেন ভিডিঅ'টো চাই আৰু সম্পূৰ্ণকৈ বুজি লয়। নমস্কাৰ।